নমস্কাৰ বহুদিনৰ বিৰতিৰ পিছত আজি মই পুনৰ আহিছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল ইঞ্চুৰেঞ্চ প্লেনিংলৈ স্বাগতম জনাবলৈ আৰু আজি বহুদিনৰ মূৰত আহিছোঁ গতিকে আজি এটা খুব ধুনীয়া প্লান আপোনালোকক মই কম বুলি ভাবিছোঁ তো LICৰ মোৰ দৃষ্টিত এইটো বৰ্তমানৰ সৰ্বশ্ৰেষ্ঠ প্লান হয় আৰু কেৱল LICৰ বুলিয়ে নহয় এইটো প্লান যিখিনি ইঞ্চুৰেঞ্চ কোম্পানী আছে আমাৰ ইণ্ডিয়াত মই ভাবো যে ইণ্ডিয়াত থকা সকলোবিলাক ইঞ্চুৰেঞ্চ কোম্পানীৰ ভিতৰত আটাইতকৈ বেষ্ট প্লান হয় এইটো এই প্লানটো যদি ল'ব খোজে আপোনালোকে তেতিয়াহ'লে আপোনাৰ বয়স 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব তেতিয়াহ'লে আপুনি এই প্লানটোৰ সুবিধা ল'ব পাৰিব আৰু এই প্লানটো ল'বলৈ হ'লে আপোনালোকে যদি ভাবে যে আপোনাৰ পৰিয়ালৰ প্ৰতি যথেষ্ট দায়িত্ব আছে আপোনাৰ নিজৰ জীৱনৰ বাবে আপোনাৰ পতি পত্নী ফ্যামিলিৰ যিকোনো মেম্বাৰ লৰা ছোৱালী এইবিলাকৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট সময়ত আমাক নিৰ্দিষ্ট খৰচৰ টকাৰ প্ৰয়োজন হয় যেনে ধৰি লওক আপোনাৰ যেতিয়া চাকৰি বা ব্যৱসায় হওক বা যিকোনো কামত নিয়োজিত ব্যক্তি হ'ব পাৰে এটা সময়ত ৰিটায়াৰমেন্ট ল'ব লগা পৰিস্থিতি এটা আহি পৰে বা চৰকাৰী ক্ষেত্ৰত বাৰু নিজে নিজে ৰিটায়াৰমেন্টটো দি দিয়ে চৰকাৰে তো ৰিটায়াৰমেন্ট অৰ্থাৎ 60 বছৰ মান বয়সৰ পিছত ধৰি লওক আমাৰ কাম কৰাৰ যিটো শক্তি শৰীৰৰ সেই শক্তিটো লাহে লাহে কমি আহে লগতে সেইটো সময়তটো বাৰু পইচাৰ প্ৰয়োজন আহিলে কাৰণ আপুনি তাৰ পিছততো জীয়াই থাকিব লাগিব আৰু জীয়াই থাকিব লাগিলে আপোনাক পইচাৰ প্ৰয়োজন হ'বই আৰু আপুনি সেইটো সময়ত পৰনিৰ্ভৰশীল হ'ব লাগিব পইচা পাতিৰ ক্ষেত্ৰত যদিহে আপুনি আজিয়ে সেভিং নকৰে প্লাস আপোনাৰ পিছতে আপোনাৰ স্বামী হওক বা আপোনাৰ পত্নী হওক তেওঁলোকৰ প্ৰতি আপোনালোকৰ যথেষ্ট দায়িত্ব আছে লগতে আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোককতো ডাঙৰ দীঘল কৰিব লাগিব তাত খৰচ থাকেই বাৰু কিন্তু এনেকুৱা কিছুমান খৰচ থাকে যে মেট্ৰিক পৰীক্ষা পাছ কৰিলে তাৰ পাছত ৰিজাল্ট পাতি ভাল হ'ল ভালকে পঢ়াব লাগিলে হায়াৰ সেকেন্ডাৰী পাছ কৰিলে কিবা এটা ভালকে পঢ়াব লাগিলে তাৰ পিছত তেওঁলোকৰ কেৰিয়াৰ তেওঁলোকৰ বিবাহ এনেকুৱা বিভিন্ন ধৰণৰ খৰচ পাতি থাকে যিখিনি আমি নকৰিলে নহয় কোনোপধ্যে নহয় গতিকে এনেকুৱা খৰচৰ ক্ষেত্ৰত যদি আপোনাৰ ধৰি লওক কি কৈছো যে আপোনাৰ যদি জীৱনৰ কিছুমান লক্ষ্য আছে যে এনেকুৱা লক্ষ্যৰ ক্ষেত্ৰত মোক কিছুমান পইচাৰ প্ৰয়োজন হ'ব আপুনি যদি বাজেট কৰি লয় সেই অনুপাতে যদি এই প্লানটো লয় তেতিয়াহ'লে এইটো আপুনি নিশ্চিত থাকিব পাৰিব যে আপোনাৰ সেই প্ৰয়োজনীয় সময়ত আপুনি সেই নিৰ্দিষ্ট টকা পোৱাটো 100% গ্যাৰান্টি লগতে আপোনাৰ অনুপস্থিতিটো আপোনাৰ পৰিয়ালে সেই নিৰ্দিষ্ট সময়ত যিটো সময়ত টকাৰ অত্যন্ত প্ৰয়োজন হ'ব বুলি আপুনিও জানে সকলোৱে জানে তো তেনেকুৱা সময়লৈ যেহেতু আপুনি পইচাটো থৈ দিছে এইটো প্লেনত গতিকে তেনেকুৱা সময়ত পইচাটো পোৱাটো 100% গ্যাৰান্টি গতিকে অলপমান মন দি প্লানটোৰ বিষয়ে শুনি লওক মই বয়সটো ক'লো যে এই প্লানটো ল'বলৈ হ'লে 18 পৰা 50 বছৰ বয়সৰ ব্যক্তি হ'ব লাগে পুৰুষ মহিলা বুলি কথা নাই এইটো প্লানটো LICৰ সকলোবিলাক প্লানৰ দৰে আপুনি মান্থলি প্ৰিমিয়াম ল'ব পাৰে কোৱাৰ্টাৰলি হাফ ইয়াৰলি ইয়াৰলি এনেকুৱা ভাবে ল'ব পাৰে আপোনাৰ মিনিমাম প্ৰিমিয়াম মান্থলি হয়তো 500 টকা কোৱাৰ্টাৰলি 1500 টকা বা ছমাহৰ ভিতৰত 3000 বা 2900 টকা আৰু যদি আপুনি ইয়াৰলি প্ৰিমিয়াম লয় তেতিয়াহ'লে মোটামুটি 5800 টকা মানৰ প্ৰিমিয়াম আহিব মিনিমাম আৰু এই প্লানটোত আপুনি যিমানখিনি মেচুৰিটি টাৰ্মটো লয় তাতকৈ 3 বছৰ কমকৈ প্ৰিমিয়াম দিব লাগে গতিকে 3 বছৰ প্ৰিমিয়াম ৰেহাই দিয়ে এই প্লানটোত যদি আপুনি মেচুৰিটি সময়লৈকে সম্পূৰ্ণ সুস্থভাৱে থাকে তেতিয়াহ'লে আপুনি এটা সুন্দৰ মেচুৰিটি এমাউন্ট লাভ কৰিব কিন্তু আপুনি কেৱল জীয়াই থকা দিনকেটাতে যে আপোনাৰ জীৱনৰ লক্ষ্য পূৰণ কৰিবলৈ পইচা লাগে তেনেকুৱা নহয় আপোনাৰ অনুপস্থিতিটো আপোনাৰ পৰিয়ালে কিছুমান দায়িত্ব পালন কৰিবই লাগিব যদিহে আপোনাৰ মাজত কিবা এটা হৈ যায় দুৰ্ঘটনা হৈ যায় তেতিয়া হলেও আপোনাৰ নিজৰ ফ্যামিলিৰ যিকোনো কিছুমান প্ৰয়োজন যে মই অলপ আগত ক'লো আপোনাৰ পত্নী হ'ব পাৰে পতি হ'ব পাৰে তেওঁলোকৰ ৰিটায়াৰমেন্টৰ সময়ত বৃদ্ধ কালত তেওঁলোকক পইচা লাগিব
আপোনাৰ ল'ৰা ছোৱালীৰ দায়িত্ব যিখিনি থাকে মাক দেউতাকৰ সেই দায়িত্বখিনি পালন কৰিবলৈ পইচা পাতি লাগিব আপুনি থাকিলেও লাগিব আপুনি নাথাকিলেও লাগিব গতিকে তেনেকুৱা সময়ত আপোনাৰ পৰিয়ালে এই প্লানটোৰ জৰিয়তে টকা পাবই আপুনি সুস্থ অৱস্থাত আছে মেচুৰিটি পালে কিন্তু মাজত যদি আপোনাৰ দুৰ্ঘটনাবশতঃ পলিচিটো লোৱাৰ দিনাখনৰ পৰা গোটেই পলিচি টাৰ্মৰ ভিতৰত যদি নেচাৰেল ডেথ হয় মানে বেমাৰ আজাৰ অসুখ বিসুখত যদি আপোনাৰ মৃত্যু হয় তেতিয়াহ'লে আপোনাৰ নমিনিয়ে লাভ কৰিব পলিচি মূল্য সম্পূৰ্ণভাৱে অৰ্থাৎ 1 লাখ টকাৰ যদি পলিচি এটা হয় আপোনাৰ নমিনিয়ে 1 লাখ টকা ইমিডিয়েট লাভ কৰিব যদি এক্সিডেন্টেল ডেথত আপোনাৰ হয় তেতিয়াহ'লে আপোনাৰ নমিনিয়ে পলিচি মূল্যৰ দুগুণ অৰ্থাৎ 1 লাখ টকাৰ পলিচি এটাত 2 লাখ টকা আপোনাৰ নমিনিয়ে ইমিডিয়েট লাভ কৰিব LIC তে হওক বা বাকি ইন্স্যুৰেন্স সেক্টৰত হওক এনেকুৱা প্ল্যান নাই যে যিজন পলিচি হোল্ডাৰ হয় তেওঁৰ মৃত্যুৰ পিছত পলিচি কন্টিনিউ হৈ থাকে এনেকুৱা প্ল্যান LIC বা কোনো ইন্স্যুৰেন্স সেক্টৰতে নাই মই জনাত গতিকে আপোনাৰ যদি আকস্মিক কিবা এটা ঘটনা ঘটি যায় তেতিয়াহ'লে লাইফ ৰিস্ক হিচাপত নমিনিয়ে পলিচি মূল্য নতুবা তাৰ দুগুণ পালে পোৱাৰ পাছত এই প্ল্যানটোৰ বিশেষত্ব এইটোৱে যে তাৰ পাছতো আপোনাৰ নামৰ যিটো পলিচি এই পলিচিটো বিনা প্ৰিমিয়ামে একেবাৰে শেষলৈকে চলি থাকিব আপোনাৰ পৰিয়ালে তাত 1 টকাও দিব লগা নাই ওলোটাই LICI এ আপোনাৰ নমিনিক পলিচি মূল্যৰ 10% অৰ্থাৎ 1 লাখ টকাৰ পলিচি যদি আপুনি লৈ থৈছে তেতিয়াহ'লে তাৰ 10% অৰ্থাৎ 10,000 টকা আপোনাৰ নমিনিক দিব তাকো মেচুৰিটি সময়লৈকে প্ৰতি বছৰে এবাৰ লগতে প্ৰিমিয়াম ৰেহাই পালে প্ৰতি বছৰে পলিচি ভেলুৰ 10% আপোনাৰ নমিনিয়ে লাভ কৰিলে মেচুৰিটি সময়লৈকে লগতে মেচুৰিটি সময়ত আপোনাৰ পলিচিৰ মেচুৰিটি এমাউন্ট যিমানখিনি হ'ব লগা আছিল তাৰ লগত পলিচি ভেলুৰ 10% এক্সট্ৰা আপোনাৰ নমিনিক পুনৰ LICI এ প্ৰদান কৰিব অৰ্থাৎ কি হ'ল আপুনি কিবা এটা লক্ষ্য স্থিৰ কৰি যে মই এটো কামত ইমান বছৰ পিছত মোক টকাৰ প্ৰয়োজন হ'ব মোৰ পৰিয়ালত টকাৰ প্ৰয়োজন হ'ব সেই লক্ষ্যৰ প্ৰতি ধ্যান ৰাখি LICI এ আপোনাৰ দৰকাৰী সময়ত আপোনাৰ পৰিয়ালৰ দৰকাৰী সময়ত আপোনাৰ পৰিয়ালক সম্পূৰ্ণ টকা বিচৰা মতে ভবা মতে প্ৰদান কৰিছে লগতে আপোনাৰ দুৰ্ঘটনাত কিবা হলে মাজৰ সময়খিনিত যাতে তেওঁলোকে ইয়াৰলি যিটো পলিচি ভেলুৰ 10% দিব সেই 10% টোৰে যাতে আৰু এটা নতুন প্ল্যান লৈ ল'ব পাৰে অন্তত নিশ্চিন্ত মনে যাতে সেই প্ল্যানটোৰে তে অন্য এটা পলিচি পুনৰ চলাব পাৰে বা সেইখিনি সেভিং কৰি কিবা এটা কামত খটুৱাব পাৰে পইচাখিনি তাৰো এটা ব্যৱস্থা কৰি দিছে প্ৰিমিয়াম ৰেহাই দিছে গতিকে ইমানখিনি সুবিধা কোনো ইন্স্যুৰেন্স সেক্টৰত LICI ৰো আন প্ল্যান বিলাকত নাপায় গতিকে যদি আপোনালোকে বিচাৰে এই প্ল্যানটো অতি সোনকালে লওক কাৰণ LICI বা যিকোনো ইন্স্যুৰেন্স প্ল্যান এনেকুৱা এটা বস্তু যিটো আপুনি প্ৰয়োজন হলে লব নোৱাৰে ইয়াক প্ৰয়োজনৰ আগতে আপুনি লৈ থব লাগিব যেনেকৈ আমি আকাশখন অন্ধকাৰ দেখিলে মনত পৰে মই ছাতিটো লৈ যাব লাগিব মই ৰেইনকোটজোৰ লৈ যাব লাগিব বা মই আজি কাৰখন লৈ যাম নহলে মই ভিজিম তো বৰষুণ নাহিবও পাৰে আহিবও পাৰে বৰষুণ আহিলে আপুনি সেফ থাকিলে বৰষুণ নাহিলে আপোনাৰ বাৰু ছাতিটো লৈ গল ছাতিটো নিভিজিলে ৰেইনকোট উলিয়াব লগা নহল কাৰখন লৈ গলে আৰাম পালে বাৰু কিন্তু যেটো উদ্দেশ্যত লৈছিলে হেতু নহল তথাপিওটো আপোনাৰ লস নাই কাৰণ আপুনি বিপদ যদি হল হয় বৰষুণ যদি আহিলে হয় আপুনি বাচিলে হয় নিভিজিলে হয় তো ফ্যামিলিকো এইখিনি প্ৰটেকচন দিয়াটো আমাৰ সকলোৰে দায়িত্ব গতিকে এনেকুৱা এটা প্ল্যান লৈ আপুনি আপোনাৰ পৰিয়ালক নিশ্চিতভাৱে কিছুমান কামৰ বাবে পইচা থাকিও দি যাব পাৰে নাথাকিও আপুনি দি যাব পাৰে গতিকে এনেকুৱা প্ল্যান LIC ৰ বহুত আছে ভাল ভাল প্ল্যান আছে গতিকে এইবিলাক প্ল্যান হওক বা এইটো প্ল্যানে হওক আপুনি যদি লব খোজে তেতিয়া হলে মোৰ লগত যোগাযোগ কৰিব পাৰিব মোৰ
যোগাযোগ নম্বৰ আপুনি মেছেজ কৰিলেও পাই যাব আৰু আজিকালি সবচে সুবিধা কি আপুনি অনলাইন LIC পলিচি ল'ব পাৰিব মাত্ৰ 15-20 মিনিট সময় লাগে সময়ৰ ভিতৰতে আপুনি যিকোনো প্লান ল'ব পাৰিব ধন্যবাদ